হেল্ল' গাইজ, কি কৰি আছে আপোনালোকে? কথা এটা ক'ম বুলি আহিলোঁ আকৌ। সদায়তো এটা কথা কয়ে, আজি কথাটো শুনি যাওক আকৌ। মানে কথাটো এনেকুৱা হ'ল যে ফেচবুকৰ মতলবটো মই বুজি পোৱা নাই যে ফেচবুক মানে কি। এতিয়াহে ভাবি বুজি পালোঁ যে ফেচ মানে যাৰ ফেচটো পচন্দ হৈছে তাৰ মানে অলৰেডি বুকিং কৰা, জল্দি পচন্দ হৈছে যদিও জল্দি বুকিং কৰা আৰু মানে এতিয়াই বুকিং কৰিব কৈছে। ফেচ মানে যাৰ মানে পচন্দ হৈছে ফেচটো তাক বুকিং কৰিব কৈছে। হয় কি নহয় গাইজ, আপোনালোকে জনাবচোন। মোৰ ফেচটো যদি পচন্দ হৈছে মোকো বুকিং কৰক আকৌ আজি, নহ'লে বেছি টাইম নাই নহয়। মই আকৌ মৰি গ'লে আপোনালোকে ক'ত বুকিং কৰিব পাৰিব। কি কয় গাইজ, বাকী ভালনে আপোনালোকৰ? ভাত পানী খালে নেকি বাৰু? মই আকৌ মিমি ৰিলছ বনাই থাকোঁতে চাইছে, ভাত খাব টাইমে নহয়। খালে যদি মোকো দিব অলপমান ভাত পানী, আপোনালোকে ব্যৱস্থা কৰক মোৰ কাৰণেও।